হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। সেবাই 30 আৰু 31 তাৰিখে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিব। 30 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা হ'ব আৰু 31 তাৰিখে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা হ'ব। গতিকে সেবাই এই ৰিজাল্টসমূহ কেইবাটাও ৱেবছাইটত উপলব্ধ কৰিব, যাতে ছাত্ৰ ছাত্ৰীসকলৰ চাবৰ বাবে সুবিধা হয়। তাৰ কাৰণে কেইবাটাও ৱেবছাইটত এই ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব বা উপলব্ধ কৰা হ'ব। গতিকে এই ৱেবছাইটসমূহ কি বা আপুনি কোনকেইটা ৱেবছাইটত ৰিজাল্টবোৰ চাব পাৰিব, মই সেই ৱেবছাইটকেইটা আপোনালোকক জনাই দিছোঁ। মেট্ৰিকৰ ৰিজাল্ট চাবলৈ কাৰণে আপোনাৰ ৱেবছাইটকেইটা হ'ল, আপুনি লিখি ল'ব resultsassam.nic.in। 2 নম্বৰত হ'ল examresults.net। 3 নম্বৰ হৈ গ'ল examresults.net/assam। তাৰপিছত indiaresults.com, exametc.com, newsnation.in, newsstate.com, iresult.net, assamjobalerts.com, assamresults.in, results শিক্ষা। মেট্ৰিকৰ ৰিজাল্ট এইকেইটা ৱেবছাইটত উপলব্ধ হ'ব। গতিকে আপুনি ইয়াৰ যিকোনো এটা ৱেবছাইটত গৈ পেলাই আপোনাৰ মেট্ৰিকৰ ৰিজাল্ট ল'ব পাৰিব। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া ৱেবছাইটকেইটা হ'ল www.ahssec.nic.in, www.assamresults.in, www.schools9.com, www.results.shiksha, www.newsnation.in, www.newsstate.com, www.indiaresults.com, www.iresults.net, www.eduassam.com, www.vidyavision.com, www.exametc.com, www.examresults.net/assam, www.jagoranjosh.com আৰু www.assamresults.com.in। গতিকে এইকেইটা গোটেইকেইটা ৱেবছাইটতে আপুনি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট চাব পাৰিব বা ইয়াৰ আগৰ ৱেবছাইটকেইটাত আপুনি মেট্ৰিকৰ ৰিজাল্ট চাব পাৰিব।